কৈছিলা ইমান দিনে কি বেয়া পালানো কি ভুল কৰিলো স্বপ্না তোমাক মোক ক'ত যে বিচৰা নাই ক'ত আছিলে ইমান দিনে মোক আঁতৰি মোক ক'ত কিয় লুকাই আছা তুমি ক'ত তোমাক বিচৰা নাই মৰিগাঁও নগাঁও লখিমপুৰ ধেমাজি চবতে বিচাৰিলোঁ ক'ত নাপালোঁ তুমি ৰূপহীত আছা মই যদি কিবা ভুল কৰিছোঁ মোক ক্ষমা কৰি দিয়া মোক মাৰা মোক শাস্তি দিয়া কিন্তু মোক এনেকৈ আঁতৰি নাথাকিবা ব'লা 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 কি হৈ আছে ইয়াত কোন হয় আপুনি প্ৰথমে কওক আপুনি কোন মই তেওঁৰ হাজবেণ্ড আপুনি কোন মই কোন তেখেতক সুধি লওক আপোনাৰ কিবা মিছাইনিং হৈ আছে কিয় চব পাহৰি গ'লা ছুটি হে স্বপ্ন তুমি মই থাকোঁতে অন্য পুৰুষৰ লগত বিবাহত কৰিছা আৰু মোক পাহৰি গৈছা ব'লা স্বপ্ন ব'লা আপুনি কি সীমা পাৰ কৰি আছে মই এতিয়া চিকিউৰিটিক মাতিম স্বপ্ন ব'লা চিকিউৰিটি Don't touch, মই কৈ আছোঁ She's waiting for love to be realized. Happy birthday to you. Thank you. Happy birthday again. Thank you. কেক কাটা আপনার লগরে তো কথা নাই বলা তোমাৰ কাৰণে মই কি কৰা নাই মই যথেষ্ট নহয় তোমাৰ বাবে তোমাক যিমান মৰম লাগে যিমান চেনেহ লাগে মইতো দি আছো নে নাই তো মোৰ লগৰবোৰ তোমাক কিয় প্ৰয়োজন চুপ একদম শব্দ নহয় কিয় উঠা বাহ Happy birthday to you আহি দিয়া Happy birthday to you Happy birthday dear Sophia Happy birthday to you Happy birthday to you hello আচ্ছা ঠিক আছে গৈ আছো আমাৰ ঘৰত তুমি ইয়াতে থাকি চোৱাচোন পৰিৱেশটো কেনেকুৱা লাগিছে তুমি চোৱা অলপ ঠিকাদাৰৰ লগত কথা পাতি আহোঁ ঠিক আছে ঠিকাদাৰ কাম ঠিকে থাকে চলি আছে নে ঠিক আছে কিবা লাগিব কালি পাঁচ বেগ ঠিক আছে মই পঠাই দিম ইটাও লাগিব দেখা আচ্ছা ঠিক আছে কৰিব মই পঠাই দিম কাম ঠিকে থাকে কৰিম চব তুমি ইয়াত বলা মই স্বপ্ন নহয় বলা নাই আৰু অভিমান নকৰিবা বলা মই যাম মই সুইটি হওঁ স্বপ্ন নহওঁ যদি তুমি স্বপ্না নহয় চাও তোমাৰ ভৰিত এটা তিল আছে চাও এই আপুনি আহিছে কি লাগে আপোনাৰ আপুনি যাওক শুনে পৰা যাওক আপুনি লব কৰিছো আপুনি মাজত কিয় আপুনি যাওক শুনক তেখেত যদি স্বপ্না নহয় তেতিয়াহ'লে ভৰিত এটা তিল আছে যদি তিলটো নাথাকে মই বুজিম যে তেখেত স্বপ্না নহয় অ'কে আপোনাক কিয় আপুনি মাজত নোসোমাব এই
কিয় তুমি তাক চিনি পোৱা তাই কিয় এনেকে কৈ আছে তুমি তাইক চিনি পোৱা নাই সঁচাকে কোৱাচোন আজি মোৰ হওক সঁচাকে কোৱা কি উঠি আছে কোৱাচোন তুমি কি উঠি আছে জানিব নাপায় কোৱা মই আজি তোমাক চাম আচলতে मेरे हाथों में जाना चूड़ियां है थोड़ा ठहरो सकन हाथ चूड़ियां है मेरे हाथों में जाना चूड़ियां है थोड़ा ठहरो सकन हाथ चूड़ियां है मिलना अभी रात की दूरियां है अभी भी हाथ लगाओ हाथ देख रहे हो हाथ देख रहे हो चलो चलो जाओ यहाँ से খুব ধুনীয়া ক'ত শিকিলা मैं होलर पर डांस करूँ সৰুৰ পৰাই নাচা সৰুৰ পৰাই নাচা তুমি ইমান ধুনীয়া নাচা সৰুৰ পৰা নাচিছা তুমি নৰ্তকী নেকি नहीं ঘৰখন নৃত্য কৰি গৈছা হা মোৰ ঘৰখন নৃত্য কৰি গৈছা বুলি ভাবিছা নিজকে মই এইবোৰ কামে আটাইতকৈ বেয়া পাওঁ কৈ দিছো এইবিলাক মই একেবাৰে বেয়া পাওঁ নকৰিবা দাদা উঠা বহুত দুখ পাইছা চৰি মই আই এম চৰি দিয়া দিছো চাওঁ দিয়া হ'ব দিয়া ৰূপদা ঘৰত আছেনে ৰূপদা ঘৰত আছেনে ৰূপদা ভাল কি আছিলে মানে আজি সন্ধিয়া আপুনি আৰু নবুক যাব লাগে মোৰ ঘৰত কিয় এই অন্নপূৰ্ণ পাতিছো আপুনি অন্নপ্ৰসন্ন পাতে কিবা পাতে তাত মই যাই কি কৰিম যাব ভাল লাগিব মোৰ এইবিলাকত মই ইণ্টাৰেষ্টেড নহয় গাঁৱৰ মানুহ লগৰ ওচৰ চুবুৰীয়া মানুহ জানে গ'লে ভাল লাগিব এইবিলাকত মোৰ সময় নাই কিয় নবকাটো মাত দি যাওঁ নাই নব নাই নব ঘৰ নাই নব কি হ'ল নব কি হ'ল কিহৰ দাগ এইবিলাক কি হৈছে নব কি কৈছে আপুনি তাক মাৰিছে ইমান ভাল এটা গুলিকে আপুনি মাৰিছে আরে মোৰ পট আপোনাৰ লাজ নালাগে মাইকী মানুহ মাৰিবলৈ আপোনাৰ লাজ নালাগে আপোনাৰ মোৰ পট মাৰু লাজ নালাগে ওলা নাহি গেছ ভাই ইয়াৰ কত এজন মানুহ আছে ভিতৰত থাকিব নোৱাৰা বাহিৰত থকা যা মান বেয়া চৰিত্ৰ মানুহ আছে কাৰণে তেখেতে মান সভ্য মানুহ কি হ'ল মানে ইমান আৰে আৰু নকওঁ মই গৈছোঁ লোকৰ ঘৰত মান অসভ্য মানুহ ইমান বেয়া ব্যৱহাৰ আপুনি আজি কি কৰিছে জানে কি কৰিছে মই তাৰ ঘৰত গৈছোঁ আপুনি নিমন্ত্ৰণ দিবলৈ মানে আজি অন্নপ্ৰসন্ন পাতিছোঁ সন্ধিয়া মই কৈছোঁ ৰূপ আৰু তোৰ ঘৈণীয়েক মানে মোৰ নবৌ তই দুজন যাবি তই কৈছে ন মই নাযাওঁ মই কৈছোঁ ঠিক আছে নবৌক এটা মাত দি যাওঁ কি কৈছে নাই নালাগে গৈ চাইছোঁ যি কৰিছে ঘৈণীয়েকজনী পিটিছে ইমান অসভ্য মানুহ মই সেইটো পোৱাৰ পিছত মোক গোটেই ঘৰৰ পৰা মাৰি দিছে বুজিছানে এই কি কয় ইমান বেয়া চৰিত্ৰ নাই ইমান বেয়া হ'ব নালাগে আজিৰ দিনতো নেকি মাৰে নেকি ৰূপ ইমান বেয়া বুলিতো ভবা নাছিলো কি কয় আপুনি দেখাতো ইমান ভাল ইমান বেয়া মানুহ মই আজিলৈকে ভবা নাই দেখাও নাই মোৰ জীৱনত আপুনি যাওক মোৰ জানে মোৰ বেয়া খং উঠি আছে ক'ত যাব এতিয়া নাই হ'ব ইমান ঠগবা নাপায় আপুনি 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 চাওক ইমান বেয়াকে মাৰে নেকি যি হৈছে বাদ দিয়ক ভগৱানে শাস্তি দিব তাক ব্যৱহাৰ কৰাৰ কাৰণে মানুহৰ লগত তো আপুনি খং কৰি লাভ নাই বুজিছে যে আপুনি যি কামত আহিছে সেই যাক গৈ পেলাই কামটো কৰক। চাই থাকিব নোৱাৰে ন ঠিক আছে
হ'ব ব'লা যি হৈছে আৰু এতিয়া ব'লা যাওঁ।